नमस्ते भाई लोग मोर यूट्यूब चैनल पुलकेश ब्लगले आपलोक स्वागतम जानाइছোঁ। আজি गई आছোঁ आमार आरो एटा चैनल क्रिएटिव कर्नार आसाমৰ ভিডিঅ' শ্বুট কৰিবলৈ। आमार घৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ মান আঁতৰত হ'ব। তো মোৰ লগত আহিছে মোৰ ভাইটি সৌৰভ, ড্ৰাইভিং কৰি আছে। তো চলো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। आमार क्रिएटिव कर्नारत बेसि लम्बा लम्बा भिडिओ নহয়, शॉर्ट भिडिओ किबा এটা নহয় किबा এটা কাহিনী থাকে, দুখৰ হওক সুখৰ হওক আপোনালোকে চাব। মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিম মানে কি আপোনালোকে চাইছে আগতে। বলক আমি শ্বুটিং প্লেচ গৈ আছোঁ। ঐ লাহে যা বা ডিষ্টেঞ্চ মেইনটেইন কৰি শ্বুটিং কৰিব লাগিব। চেনিটাইজাৰ আছে বেগত, চেনিটাইজাৰ ইউজ কৰিম আৰু আপোনালোকেও মাস্ক পিন্ধি থাকিব, চেনিটাইজাৰ ইউজ কৰি থাকিব। কৰোণা নাহে গাত, টেনশ্যন ল'ব নালাগে। সাৱধানতা মেইনটেইন কৰিব, সাৱধানতা অৱলম্বন। এতিয়া আহি পাই গ'লোঁ আমি আমাৰ শ্বুটিং স্পট। অমৃতা তিৰি বনাই দিছে, তিৰি বছ অমৃতা নিতু কেমেৰামান নিতু আমাৰ আৰু এটা এক্ট্ৰেছ আছে ৰ'ব দেখাই দিবি। অ বিমলা নাম দিছে বিমলা। মজা। আমাৰ দুটা এক্ট্ৰেছৰ নামৰ কাজিয়া লাগিছে, এটাৰ নাম বিমলী, এটাৰ নাম বিমলা। নামটো বোলে ভাল লগা নাই, ধুনীয়া নাম, ভাল লাগিছে। এতিয়া আমাৰ ছোৱালী দুজনী ড্ৰেছ চেঞ্জ কৰিব গৈছে। অ ভৱেশ দা, এই কাহিনীটো কিহৰ ওপৰত বনোৱা গৈছে, কিহৰ ওপৰত? কাহিনীটো তেনেকুৱা একো নাই। লকডাউনৰ সময়ত আপোনালোকে সকলোৱে জানে যে আমাৰ কাম বন যিবিলাক সৰু মানুহ তেওঁলোকৰ কাম বনো নোহোৱা হয়। কিন্তু সেইখিনি সময়তে কিছুমান অকণমান ধনী মানুহ বা চাকৰি কৰা মানুহৰ তিৰোতাবিলাকে তেওঁলোকে কেক বনাব, কিবা বনাব আৰু সেইবোৰ দেখুৱাই মানুহক ফটো দেখাব, কিবা দেখাব। তেতিয়া দুখীয়া ঘৰৰ যিবিলাক তিৰোতা থাকিব তেওঁলোকৰ মনত দুখ লাগে। আচলতে সেইখিনি সময়ত আমি পাৰিলে সকলোকে সহায় কৰিব লাগে। এই যিবিলাক আধ্যবন্ত যিবিলাক আমাৰ অহংকাৰ বা আধ্যবন্ত যিবিলাক কাম, সেইবিলাক কাম নকৰি যাতে সকলোৱে সমানে, কোনো যাতে নিজকে হীন বুলি ভবাৰ থল নাথাকে, সেইটো হ'ব লাগে। আৰু সেইটো কথা ভাবিয়েই আমি গোটেই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ। চাওঁ কেনেকুৱা হয়, ভাইজে কেনেকৈ আদৰিলে, সেইটোৱে আৰু। বঢ়িয়া কনচেপ্ট। আৰু মোৰ কি কেৰেক্টাৰ আছে? তই কি কৰিবি, তই এই গাঁৱৰ ডেকা ল'ৰা, বুঢ়া চুঢ়া নকৰাবি আৰু। গাঁৱৰ ডেকা ল'ৰাবিলাকৰ এই কাৰ কেনেকুৱা দায়িত্ব, আমি যে মাস্ক লগাই ফুৰিব লাগে, এইবিলাক যে মাস্ক আমি লগাই ফুৰোঁ এনেকৈ, এইবিলাক যে লগাব লাগে। আৰু এজন থাকিব সি মানে মাস্ক নলগাই, গুৰুত্ব নিদিয়ে, চৰকাৰক গালি পাৰি থাকে। কিন্তু আমাৰ কথা হ'ল কি, চৰকাৰক গালি পাৰিব পাৰক, চৰকাৰে বেয়া কাম কৰিছে, ভাল কাম কৰিছে, কিন্তু দায়িত্বটো আমিও পালন কৰিব লাগিব। গতিকে চৰকাৰকো গালি পাৰিম, মাস্কখনো লগাম আৰু সামাজিক দূৰত্বও আমি ৰাখিম। এই তেনেকুৱা ধৰণৰ এটা চিন, দুটা চিন হ'ব তহঁতৰ, সেনেকুৱা ধৰণৰ। আমাৰ লোকেশ্যন বেলেগ হ'ব, লোকেশ্যন বেলেগ হ'ব। বঢ়িয়া। ইয়াৰ পৰা গুচি যাম, যাই বেলেগ লোকেশ্যনত কৰি আপোনালোকক দেখাই আছোঁ। কেনেকুৱা পালোঁ অলপ কমেণ্টত কৈ দিব আৰু। নাই এয়া আমাৰ ভৱেশ দাই এতিয়া শ্বুট কৰিব। চশমাটো মোক দিছে পিন্ধিবলৈ। ভিডিঅ' লাগিছেনে পুৰা? ড্ৰেছ চেঞ্জ বেলেগ। আমাৰ বিমলা আহিছে ড্ৰেছ চেঞ্জ কৰি, ফোনত কথা পাতি অ বিমলা, কাৰ লগত কথা পাতি আছা? এই নমলি নন্দিতা এফালে কিবা কবি নেকি?
মানে মোৰটো ক'বলগীয়া একোৱেই নাই একো নাই এডমিশনৰ কাৰণে যে শ্বুটিং কৰি কেনেকুৱা লাগছে এই ৰ নহয় নহয় তই হিৰোইন এইবাৰ মই হিৰোইন হৈছো হিৰো হৈ যাবি দেখা শ্বুটিং কৰি কেনেকুৱা লাগছে এজ বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু কিন্তু বেড লাক মোৰ কৰোণা লাগিছে মাস্ক চাস্ক আনা নাই মই এই চেনিটাইজাৰ কৰিছা নাই চেনিটাইজাৰ মাৰিছো কিন্তু মাস্ক আনা নাই একো নাই টেনশ্যন নকৰাকে বঢ়িয়া চেনিটাইজাৰ ইউজ কৰি থাকিবি অকণমান চেনিটাইজাৰ দি দিলোঁ সকলোকে কৰোণাটো নাহিবৰ কাৰণে চেনিটাইজাৰ ইউজ কৰি থাকিলে ভাল আপোনালোকো লগাই থাকিব ময়ো অলপ লৈ ল'লোঁ আমাৰ কেমেৰামেনক দি দিলোঁ অলপ চেনিটাইজাৰ লগাই লগাই শ্বুটিং কৰিব লগা হৈছে কি পৰিৱেশ এতিয়া আমাৰ বছ ডিৰেক্টৰ ভৱেশ দা শ্বুটিং কৰি আছে ইয়াৰ পিছত আমি বেলেগ এঠাইত যাম তো ব'লক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আপোনালোকক দেখাই যাওঁ এখন স্কাৰ্ট বুট এইখন চলাই চালোঁ নোৱাৰি চলাব ভালদৰে পৰিব লাগিব বহুত দিন প্ৰেক্টিছ কৰিব লাগিব এজন ল'ৰাৰ ইয়াতে লৈ আহিছিলে সিও চলাই যাব ৰ'ব মই দেখাই আছোঁ আপোনালোকক এইজন ল'ৰা সিও ভালকৈ বেছি নোৱাৰে তথাপিও প্ৰেক্টিছ কৰি আছে সাংঘাতিক ইমান সহজ নহয় চলোৱাটো চলাই চালোঁ আৰু এবাৰ কি কিমান দিনমান প্ৰেক্টিছ কৰিব লাগিব এখন আৰু পঢ়া যদি প্ৰেক্টিছ নপৰা যা চলো একবাৰ মই একদম এখন কাৰণে ৱেট থকা মানুহ কিন্তু এখন কাৰণে মই একদম গাধা কেমেৰা বেটাৰীটো চাৰ্জ শেষ হৈছিলে চাৰ্জ দিব দিছোঁ এই নিশাহঁতৰ ঘৰত নিশা কুকুৰ আছে নেকি বেটাৰীটো দি তই কষ্টিউম চেঞ্জ কৰি দিলি এতিয়া আপি হৈ গ'ল অলপ আগতে তিৰি আছিল বিমলা এইটো আমাৰ নন্দিতাৰ নামটো কি আছিল নুমলী বঢ়িয়া শ্বুটিং কৰি কেনেকুৱা লাগছি চাই হৈছি নে নাই আমি এতিয়া শ্বুট কৰিব যাওঁ বেলেগত বাই বাই এই আগৰ ফালে যাম ৰহ খাই পেল বহি কেমেৰামেন ৰেডি লাষ্ট চিন এটা আছে কৰোঁ আৰু গোয়িং কবিতা সেইটো মোৰ ফ্ৰেণ্ড পুলক মোক মিতা বুলি মাতে ময়ো মিতা বুলিয়ে মাতোঁ ভাল ল'ৰা ধুনীয়া কাম কৰি আছে আমাৰ লগত বহুদিনৰ পৰা কিবা এটা মাজতে অসুবিধা হ'ল সেইকাৰণে আহিব পৰা নাছিল আমাৰ লগত এতিয়া আকৌ আহিছে কেনেকুৱা লাগিছে শ্বুটিং কৰি বহুদিনৰ মূৰত শ্বুটিং কৰি ভালে লাগিছে আগতে কৰিছিলোঁ মাজতে অলপ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ সেয়েহে এতিয়া আহিছোঁ আকৌ নতুনকৈ বঢ়িয়া শ্বুটিং কৰি মজা লাগিছে আকৌ আমি কৰিম এইটো লাষ্ট চিন কৰোঁ আৰু আজিলৈ বাই বাই দিম নে কি আজিলৈ বাই বাই সেয়া শ্বুটিং চলি আছে আমাৰ লাষ্ট চিন শেষ হ'ব এতিয়া তো এই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দিম আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাব আৰু লাইক কৰিব এতিয়া আমাৰ শ্বুটিং পেকআপ এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই